হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাবলৈ যাওঁ বুৰঞ্জী প্ৰকৃত শিৱসাগৰৰ নামদাঙৰ শিলসাঁকো। শিলসাঁকোখননো কিদৰে বনোৱা হয় আৰু তাৰ হিষ্ট্ৰীৰ বিষয়ে আপোনালোকক জনোৱা হ'ব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বাৰু এতিয়া শিলসাঁকোখন কেনেকৈ বনোৱা হৈছিল এবাৰ চাওঁ। মই আহি এতিয়া উপস্থিত হৈছোঁহি ঐতিহাসিক শিলসাঁকোৰ ওচৰত। আহকচোন শিলসাঁকোখন কেনেকুৱা, কি ধৰণে বনোৱা হৈছিল, তাৰ আন্তঃগাঁথনি সকলো আপোনালোকক দেখাই যাম। ভিডিঅ'টো কমপ্লিট চাবলৈ চেষ্টা কৰিম। ইমান আহি থাকে। নামদাঙৰ শিলসাঁকো অসমৰ এখন বুৰঞ্জী প্ৰকৃত দলং। এই দলংখন শিৱসাগৰ জিলাৰ দিখৌৰ নৈ নামদাং নদীৰ ওপৰত অৱস্থিত। এই দলংখন ১৭০৩ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই বনোৱা হৈছিল। পিছত তাৰ পৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল। দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ'ল দলংখন এটা মাথো শিলকেই কাটি তৈয়াৰ কৰা হৈছিল। বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এই সাঁকোৰ ওপৰেৰে পাৰ হৈ গৈছে। তেতিয়াৰ দিনতে বনাইছিল এইখন দলং, কিন্তু দলংখনৰ আন্তঃগাঁথনি ইমানেই উন্নত যে আজিকালি ইমানেই টেকন'লজি ওলাইছে যদিও সেই পুৰণি দলংখনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি। আচৰিত নহয়নে?